আজি মাপ দিও আজি কিন্তু ভাল কিন্তু মাপ বাচ্চাটা মুখটো লাগাও নাম 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 লগা ফাৰ্ষ্ট টাইম নহয় আমি যোৱা কেইদিনমানৰ পৰা এইখিনি কৰিয়ে আছোঁ যে পাব্লিকসকলক আমি এৱেৰ কৰি আছোঁ যে তেখেতসকলে মাস্ক পৰিধান কৰে কিয়কি আপোনালোকে দেখিছে ক'ভিড পজিটিভিটি ৰেটটো আমাৰ গোটেই অসমতে অলপ বৃদ্ধি পাইছে তো মাস্ক পৰিধান কৰাটো অত্যন্ত জৰুৰী আজি বুলিয়ে নহয় এইকেইদিন আমি তাকে এৱেৰনেছ ক্ৰিয়েট কৰি আছোঁ যে তেখেতক পাব্লিকে যাতে যোনটো ছ'চিয়েল ডিষ্টেঞ্চিং সেইটো পাব্লিক প্লেচত মেইনটেইন কৰে আৰু লগতে 10 টকাৰ যোনটো মাস্ক সেইটো পৰিধান কৰে নহ'লে 10 টকা মাস্কটো যদি পৰিধান নকৰে 1000 টকা ফাইন দিবলৈ কিন্তু তেখেতসকল বাধ্য হ'ব আৰু তেখেতসকলৰ নিজৰ ভালৰ কাৰণে আমি কৈ থকা হৈছে তো আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলো পাব্লিককে অনুৰোধ কৰিম যে তেখেতসকলে যাতে মাস্কটো পৰিধান কৰে খিনি বাঢ়িছে আপোনালোকে নিশ্চয় দেখিছে আপোনালোকে যি আমাৰ হেল্থৰ ৰিপৰ্টটো চাই আপোনালোকে গম পাব যোনটো আমাৰ ৰেড টেষ্ট আৰু RT-PCR ৰেট টেষ্টখিনি আছে টেষ্টখিনি যথেষ্ট পৰিমাণে বাঢ়িছে আমি টেষ্ট বেছিকৈ কৰি আছোঁ স্কুলতে হওক বা টি গাৰ্ডেনছতে হওক বা লোকেল যোনখিনি পাব্লিক প্লেচেছত হওক সেইখিনি টেষ্টৰ সংখ্যাটো আমি বঢ়াইছোঁ আৰু তেনেকৈ আমি ধৰি লওক গম পাইছোঁ কিমান পজিটিভিটি ৰেট আছেনে নাই আৰু কণ্টেক্ট ট্ৰেচিং এইখিনিও যথেষ্টখিনি তৎপৰতা হাতত লোৱা হৈছে যেনেকৈ দেখিছে এইখিনি আমি পদক্ষেপ লৈ আছোঁ আৰু এলং উইথ ডেট আজি আমি ধৰি লওক যোনখিনি আমাৰ পেচেণ্টছ আছে পেচেণ্টৰো ধৰি লওক তেখেতসকলে সময়মতে ঔষধ পাতি পাইছেনে নাই সেইখিনিও আমি হেল্থ ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি খবৰ খাতি কৰি আছোঁ চ' আগন্তুক সময়ত আমি নিশ্চয় আশাবাদী যে যোনটো পজিটিভিটি ৰেট আছে সেইটো নিশ্চয় অলপ তললৈ আহিব মাছ বয়সীয়া মানুহ আৰু এইখিনি আছে প্ৰায় আছে মাস্ক আছে না লগত কোভিড যে বাঢ়িছে গম পাই নে নাপায়? আমি আৰু বজাৰত নাহো না আজি আহিলোঁ